গাইজ আজি দোকানতে ষ্টাৰ্ট দিলোঁ আৰু ভিডিঅ'টো। লাডাখ বয় জাষ্ট আহি পাইছে, লাডাখ বয় আহি পাওক, তাৰপিছত হ'ব। গাইজ ৰ'ব, লাডাখ বয় আহি আছে, তাৰমানে আহি পালে লাডাখ বয়, সি নাছিল চ' আহি পালে। তো ভিডিঅ'টো আজি মোৰ দোকানৰ পৰা আৰম্ভ কৰিছোঁ, এখানে মোৰ দোকানখন আৰু ইয়াতে থাকোঁ আৰু দিয়ক, কৰি আছোঁ কণ্টিনিউ। গাইজ বিৰাট জমিনি কি হ'ল কি হসিছা গোবর হ্যাঁ কি গোবর গোবর কেনা লাগছি গরম গরম নাকি কয় যে হসলা ককশন কয় দি অবস্থা। আপনি ইফালে আহক আমার নদীটো আছে নহয়, নদীটো আছে হ'ব। কথা আছিল ফুটবল খেলবা ৰ'বা, বহা দেৰি নহয়, বহি লওক, এটা কথা আছে ডাঙৰ কথা। আপুনি বহি লওক বঢ়িয়াকৈ। এখন কাৰ দোকাননো এনে গুণি থাকে মই তই কি খাই আছা? শিখৰ মই তামোল খাওঁ তামোল। তাৰমানে মোৰ এটা কথা আছিল আপোনাৰ লগত, বহুত দিন আগৰ পৰাই মই সুধিমকৈ ভাবি আছিলোঁ। তাৰমানে কৈ আছে ইণ্টাৰভিউ লোৱাৰ কথা। আপোনাৰ ক্লাছ কেইটা? মানে মই বুজিবা নাই। তাৰমানে ধৰ কিছুমান ছোৱালীক দেখিলে আপোনাৰ ভাল লাগি যায় না, আপোনাৰ লাগে না নালাগে মই এইটো নাজানো, সেইটো সুধিছোঁ আপোনাৰ ক্লাছ কেইটা কওক আৰু আপুনি ক্লাছ কেইটা? মোক ক্লাছ নাই কেইটাই তাৰমানে ইমান মানে নাই নাই বহুত আৰু মানে বুজাব নোৱাৰি মানে বুজি ৰাখ মোক মানে নাই নৰ্মেল ভাষাত আমাৰ বুজাই দিছোঁ আৰু মানে মই এজনী ছোৱালীক চাই আছোঁ মানে তাই মোৰ দেখিছা মানে হাঁহি দিলা, ভাল লাগি গ'ল মোৰ। সেইটো ক্লাছ তোৰ, সেইটো ক্লাছ ইয়াতকৈ বেদনা আছে না আৰু জীৱনত। এনাই তামোলটো বেয়াকৈ খা দেখোঁ, নাই অলপ খাই আৰু মুচডাল পাইকে দি একবাৰ, মুচডাল আৰু একদম চিংগামান কৰি দি। যাব লাগিব নাই এবাৰ? ক'ত যাবা? মামাচেত যাবা? মামাচেৰ ঘৰ ইফালে দেখোঁ, আপুনি সিফালে কিয় দেখাই দিছে? সিফালে সেই কিছিল আৰু এনাই ভাল লাগে না আপি চাপি দেখলি? নাই মোৰ নাই আপিৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই আৰু এনাই ক্লাছ ধুনীয়া এনাই ক্লাছ নাই আৰু আছে এভেইলেবল তাৰমানে এভেইলেবল তাৰমানে সেই বেহাৰ গৰমা নৰা বেহাৰ হৈ আছে আৰু কিবা এটা খোৱাক, মই খাম, তুমি খোৱা। মই খাৱাৰ কথা কৈ আছোঁ। এনাই তোৰ ক্লাছ কেইটা? মোৰ ক্লাছ নাই দেখোঁ। এনাই আছে নেকি? সেইদিনা অলপতে লাগ পাইছিলোঁ মানে বিয়া ফিক্সে আৰু। তোৰ বিয়া মই গম পাওঁ নাই। গম পাবা নহয়, গলি যাম নহয়, মই গম পাবা বিয়া পাতিম মই। তাৰমানে ক'ৰ মই বুজি পোৱা নাই। বৰে দূৰত দে, বহুত দূৰ। এনাই তামোলপুৰ। মোটামুটি 1-2 ঘণ্টা মানে হ'ব আৰু সিমান মানে দূৰ। 85 কিলোমিটাৰ একো নাই, 85 কিলোমিটাৰ হ'লেও ভাল পোৱা বস্তুটো বহুত বেলেগ বস্তু। আপোনাৰ যেনেকৈ এভেইলেবল ক্লাছ, মোৰ এভেইলেবল ক্লাছ নাই। মোৰ সেইটোৱে আৰু সেইজনীয়ে মোৰ ক্লাছ চব আৰু চব সকলোখিনি। ইটান কি ক'ম আৰু মই বিয়া নাই কেনে কোনটো মাহৰ কোনটো চনত? বিয়া টাৰ্গেট এনাই 2 বছৰমান আছে। কিবা এটা হ'ব লাগব না, ময়ো কিবা এটা কৰি ল'ব লাগব। কষ্ট দিবা নোৱাৰা নহয় ডেকা, হয় না নহয়? লেট্ৰিংটো আপুনি লাইনৰ কথা কৈছে। লেট্ৰিং যদি নাই যেনেকৈ নহয়, বেলেগ মোৰ বেলেগ আছিল নকওঁ মই। চ' এই বাদ দে নহয়, ইৰ বাদ দে নহয়। হা কাক লৈ আহিছে তোক? নাই কোনিবা হ'ল সেইটোৱে নাই। পাৰ্টিটো নেদলি তই কিয় তই ইমান অসতি? তাৰমানে সিৰাজি বাদ দে, পাৰ্টিটো নেদলা তাৰমানে পূজা খাব মাতিছে, ইমান অসতি পূজা পাতিছে চবে আৰু সুখীও পূজা পাতিছে, ইমান অসতিকে হ'ব লাগে। আৰু মাংস অলপ খোৱালে কিবা যায় না? নাই 2 পিচ মাংস 2 পিচ খোৱাও, আমাৰ একো আফচোচ নাই আমাৰ একো 2 পিচ খোৱাও, মোৰ একো আপত্তি নাই। এই আৰু যে বিয়া গিলাত যে মাংসৰ বাতিটোত ভাবব আৰু মাংস তাতে আলু 4 পিচ থাকে, মাংস 1 পিচ থাকে, অন্যায় হয় কিন্তু তাতকে নোখোৱাই ভাল। খাব লাগব নহয়, পাৰিবাৰিক জীৱনত সুখ নহয়, হয় নে নহয়? নহয় তেন আপুনি ক'ত যোৱাৰ কথা? মই ফুটবল খেলিব যাওঁ এতিয়া। ক'ত যাবা? ফুটবল খেলিব যাওঁ। ফুটবল খেলিবা এনে পিন্ধছি নে? তো গাইজ ভিডিঅ'টোত বহুখিনি জমনি আছিল। চ' ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল ভ্ৰান্তি হ'লে কৈ দিব, একো প্ৰব্লেম নাই। আৰু এইটো আমাৰ নতুনকৈ মন্দিৰটো হৈ আছে আৰু টিং লগোৱা হৈ গ'ল কালি।
চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি সকলোৱে কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ছাবস্ক্ৰাইব বটনটোত চেণ্ডেলযোৰ জৰুৰ মাৰিব মানে মাৰি দিবয়ে হাঁহি ফূৰ্তি থাকিব মোৰ ব্লগত লাডাখ বয় আত দেৰি হ'ল সেইকাৰণে অলপ লেট হৈ গ'ল ব্লগটো তো অলপ পিকচাৰ কোৱালিটিটো বেয়া হ'ব পাৰে চ' ইগন'ৰ কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি সকলোৱে কৰে যাতে তো গাইজ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম